friends, welcome back to my YouTube channel Mission JT. আৰু আজি মানে আমি বিহু চাব যাম। তো বিহু চাম অকণমান দূৰত বিহু চাবলৈকে গৈ আছোঁ, মানে ৰাতি ওলাইছোঁ। তো বলক আমি ক'ত বিহু চাওঁ আপোনালোককো দেখাম আৰু ক'ত যাই আছোঁ সেইটোও দেখাম। এতিয়া আমি বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু মোৰ লগত দেখাই আছোঁ, মোৰ লগত কোন গৈ আছে। এইজন দাদা আৰু এয়া ৰাজ হাই। আমি মানে তিনিজন গৈ আছোঁ বিহু চাবলৈকে, কিন্তু ক'ত বিহু চাবলৈকে গৈ আছোঁ আপোনালোকক গোটেই দেখাই আছোঁ। ক'ত যাম, ক'ত কি কৰোঁ আপোনালোকক চব দেখাই আছোঁ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি মানে বৰ্তমান আমি জাগিৰত পাৰ হ'লোঁ আৰু গৈ আছোঁ। আমি চাই লওঁ ক'ত বিহু দেখি পাওঁ আজি। মানে নাইট ড্ৰাইভত আজি ক'ত বিহু দেখিবলৈ পাওঁ। তো চাই লওঁ ক'ত বিহু চলি আছে। ৰাতিৰ কথাটো মানে গাড়ীবিলাক বহুত জাম থাকে, ট্ৰাকৰে আৰু এইফালে চবৰে এতিয়া মানে আমি আহি বৰ্তমান ৰহা পাৰ হৈ আহিলোঁ। এই ৰহা টোল গেটটো পাৰ হ'লোঁ। তাৰ ওপৰত আজি কিমান দূৰ যাওঁ এতিয়ালৈকে বৰ্তমান ঠিক হোৱা নাই। এতিয়া এইটো বিহুৰ এনজয় আৰু এনেকৈ আগবাঢ়ি যাই থাকোঁ। ক'ত কি আছে। আৰু মোৰ লগৰকেইটাও আছে, অলপ ৰৈ দিছোঁ। মানে ইয়াতে বহুত দূৰ আহিলোঁ, গুৱাহাটীৰ পৰাই ৰহা আহি পালোঁ। এতিয়ালৈকে আৰু আগুৱাবলৈ বাকী আছে, আৰু আগুৱাই যাম। তো অলপ ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু হয়তো মৰ্ণিঙো হৈ যাব পাৰে বিহু ফাংচন বিচাৰি এইটো এটা বিহুৰ এনজয় আৰু। তো সকলোৱে বিহু উপভোগ কৰক। এইখিনিয়ে আৰু গৈ থাকোঁ আগলৈকে। হৈছে ৰহাৰ টোল গেট। আমি মানে ইয়াতে ৰৈ দিছোঁ আৰু বহুত দূৰ আহিলোঁ ন। এইজনৰ অৱস্থা চাওক, গৰমত ৰৈ কিনে ফোন কৰিছে এতিয়া। কিয় ড্ৰাইভাৰ বুলি ক'ম বে। আৰু আছে ক'বলৈকে। আহি মানে আমি নগাঁও পালোঁ। ইয়াতে নগাঁৱত মানে এখন ফাংচন পালোঁ। এতিয়া ইয়াতে ছিংগাৰ হৈছে কৃষ্ণমণি নাথ। এয়া চাওক এইখন আহি মানে এখন নগাঁৱত এখন ফাংচন পাই গ'লোঁ, বিহু ফাংচন। মানে বহাগৰ মানে বিহুৱে মেইন আৰু। এতিয়া বহাগৰ মানা, সেইটো কাৰণে বিহু চলি আছে। তো ইয়াতে ছিংগাৰ হৈছে কৃষ্ণমণি নাথ। আৰু ইয়াতে আপোনাক দেখালোঁ এইখিনি, আৰু আগতলৈকে যাই থাকোঁ আৰু বা ক'ত কিমান ফাংচন পাওঁ যি আছে আপোনালোকক চব দেখুৱাই গৈ থাকিম। আৰু এইজনেতো পূৰা অৱস্থা। আহি পাই গ'লোঁ আমি জখলাবন্ধা হোটেল। তো ইয়াতে কিবা অলপ খাই লওঁ, ভোকো লাগিছে। টাইম হ'ল আপোনাৰ 1 বাজে আৰু। তো কিবা অলপ খাই লওঁ, খাই কিনে আকৌ আগুৱাই যাই থাকোঁ। কি বিৰাজ ৰুটি খাব, কিবা কাটি দিছে। বলক কি আনে চাই লওঁ। পাই গ'ল আমাৰ খানা। এইটোৱে আমাৰ ডিছ। কি আছে ইয়াতে? ৰুটি, আমলেট, মিক্স ভেজ আৰু বহুত কিবা কিবি। এইটো হৈছে খানা। তো খাই লওঁ প্ৰথমতে, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এইখিনি খাই লওঁ, ভোকো লাগিছে বহুত। খোৱা লোৱা হৈ গ'ল। এতিয়া আমি আকৌ বাচন্তিখনত উঠি লৈছোঁ, ৰাজৰ বাচন্তি। তো এতিয়া আমি আকৌ গৈ থাকোঁ আগুৱালৈকে, নে কি ৰাজ? আৰু ক'ৰবাত কিবা ফাংচন পাম নেকি? ভালে সোমাই যাম আৰু।
পালে সোমাই যাম, নেপালে আৰু ক'ত থাকোঁ কি কৰোঁ গোটেইখিনি আপোনালোকক চব জনাই আছোঁ। তেতিয়ালৈকে আপোনালোকে চাই থাকক। স্বাগতম কাজিৰঙা নেশ্যনেল পাৰ্ক। আমি বৰ্তমান কাজিৰঙা পাৰ্কত সোমাই গ'লোঁ। এইটো হৈছে ৱেলকাম টু কাজিৰঙা। কাজিৰঙা ৰাস্তাত আমি এতিয়া গৈ আছোঁ। আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ৰাস্তা এইটো। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কাৰণে ৰাতি মানে বহুত দেৰি হৈ গ'ল। দেৰি হৈ যোৱাত মানে আৰু ভিডিঅ' নবনালোঁ, শুয়ে গ'লোঁ। আকৌ এতিয়া আমি আৰম্ভ কৰিছোঁ। এতিয়া আমি আছোঁ নুমলীগড়। তো চব ইয়াত অলপ মানে ধুনীয়া ধুনীয়া মানে চাহ বাগান আছে এইটো চাইডত, এইবিলাক আছে। আৰু আপোনালোকক মই দেখাই আছোঁ এইটো চাইডত গোটেই ইমান ধুনীয়া চাহ বাগান। এইটো নুমলীগড় চাহ বাগান হয় ইয়াত। সেইকাৰণে অলপ ৰখি কিনে লগকো দেখাই যাওঁ। মৰ্ণিং নাজাৰা হয়, এইটো বঢ়িয়া লাগিছে এইটো। সেইটো কাৰণে আমি ৰখি কিনে এবাৰ আপোনালোকক দেখাই দিলোঁ। এয়া নামঘৰ। এতিয়া ধুতি চুতি পিন্ধি মানে ৰেডি। ইয়াত চাকি গুচি লৈ কিনে তাত মন্দিৰত যাম, নামঘৰত যাম ন, মন্দিৰ নহয় যদি নামঘৰত যাম। লৈ ল'লোঁ। চাকিখিনি ক'ত আছে? হয়, চাকি এইখিনি লৈ আমি নামঘৰত যাওঁ। এতিয়া আঠখেলীয়া নামঘৰ, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। এইটোৱে হৈছে নামঘৰ। এইটো মানে যোগান ইয়াত দিয়া হয় আৰু যেনেকৈ আমি দিলোঁ ইয়াত। এইটো মেইন দুৱাৰ আঠখেলীয়া নামঘৰৰ। এয়া চাওক চাকি কিমান জ্বলিছে। এইটো হৈছে পুখুৰীটো, য'ত মানে ইয়াত মাছ আৰু কাছ আছে। এইবিলাক কাছ উঠি আছে। এইবিলাক মাছ। এই ওপৰত আছে এইটো কাছ। এইটো এটা পোৱালি কাছ। এইটো হৈছে আঠখেলীয়া নামঘৰৰ পুখুৰী। এতিয়া আঠখেলীয়া নামঘৰৰ পৰা ওলাই দিলোঁ। ওলাই দি এতিয়া আমি আকৌ গুৱাহাটী যাম, মানে ঘৰ গৈ আছোঁ।
তো গতিকে এইটো ভিডিঅ' এইখিনিতে সমাপ্ত যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে বাই বাই